এয়া আমাৰ ৰাজহুৱাকৈ আজি আমি শৰাই দিবলৈ আগবাঢ়িছোঁ। আমাৰ নাম চুকুৰি গাঁৱৰ গোপিনীসকলে এয়া প্ৰস্তুতি চলিছে, সকলোৱে চাকি জ্বলাবলৈ এয়া আৰম্ভ কৰিছে। আৰু বাকী গোপিনীসকলে সকলোৱে লগ লাগি এয়া প্ৰসাদৰ কাম কৰি আছে। এয়া আপোনালোকে চাওক, প্ৰসাদৰ কাম কৰি আছে, কোনোবাই ফল কাটিছে। সকলোৱে আচলতে ভাদমহীয়া এখন লগে ভাগে শৰাই দিয়ে। এয়া পিঠাগুড়িৰ লাড়ু বনাই আছে, এয়া সকলোৱে মিলি জুলি কৰি আছে। আপোনালোকৰ পৰম্পৰা চুকুৰি গাঁৱৰ কেঁচা লাড়ু এয়া পৰম্পৰা চলি আছে, এতিয়া আমিও লাগিছোঁ সেইমতে। আচ্ছা, ঠিক আছে, সকলোৱে কৰক। আৰু এয়া আমাৰ গোপিনীসকল এয়া ৰৈ আছে, সকলোৱে কাম কৰি অকণমান ভাগৰো লাগিছে বাৰু। এয়া আমাৰ গোপিনীসকলৰ এইবাৰৰ ছেক্ৰেটেৰী মীৰা বৌ। গতিকে আমি সকলো লগে ভাগে এয়া কাম কৰি আছোঁ। অলপ পিছতে আমি নাম ধৰিম, নাম ধৰাৰ পিছত সকলোৱে প্ৰসাদ খাম, প্ৰসাদ খাই ঈশ্বৰৰ আশীৰ্বাদ ল'ম, সেইখিনিয়ে আৰু। এয়া চব আয়োজন কৰি আছোঁ। এয়া মানুহ আহি আছে, এগৰাকী দুগৰাকীকৈ এয়া আহি আছে। এয়া আমাৰ কণমানিকেইজনীও আহিছে ধুনীয়াকৈ। আমাৰ গোটেই নামঘৰৰ পৰিৱেশটো মই অকণমান দেখুৱাইছোঁ বাৰু। এয়া আমাৰ নামঘৰৰ সন্মুখতে সিংহ আছে। আমাৰ শতকোটি নমন। ঈশ্বৰলৈ প্ৰাৰ্থনা আমি সকলো কুশলে থাকোঁ, ৰাইজখন কুশলে থাকোঁ, দেশখন কুশলে থাকক, সকলোৰে ভাল হওক, এই কামনা। সেই উপলক্ষেই আজি সমূহীয়া শৰাই দিয়া। গতিকে মই আকৌ এগৰাকী আমাৰ বাইদেউৰ ওচৰলৈ গৈছোঁ। বাইদেউ, আজিৰ বিষয়ে অকণমান কওক, নামঘৰৰ বিষয়ে। আজি আমাৰ ভাদমহীয়া সমজুৱা শৰাই আছে। আমাৰ প্ৰায় 69 ঘৰ মানুহ, তাৰে 2-1 ঘৰে দিলে আগতে, কিন্তু আজি আমি সকলো একেলগে দিম। সেইকাৰণে আজি 4-5 দিনৰ পৰা সকলোৰে মন গা উগুল থুগুল হৈ আছে। হয়, আজি ৰাতিপুৱাই সকলোবোৰ গোপিনীয়ে ঘৰতে পিঠাগুড়ি খুন্দি আনিছে। আনি পেলাই এতিয়া চবেই কোনেও কাকো ক'বলগীয়া হোৱা নাই যে অমুকটো কৰক তমুকটো কৰক। খালি যোনে যি কাম দেখিছে কাম কৰি আছে, আৰু গতিকে সকলো তেনেকৈয়ে ব্যস্ত হৈ আছে। ঠিক আছে, ধন্যবাদ। হয়, ধন্যবাদ। আমাৰ বয়সীয়া খুৰীও আহিছে, সকলোৱে লগে ভাগে কৰিছে, আচলতে কোনো ৰৈ থকা নাই, সেইকাৰণে আমাৰ ভাল লাগিছে। এয়া আমাৰো বাইদেউ নামঘৰৰে, গতিকে সকলোৱে লগে ভাগে আজি সেৱা ধৰিম, এইখিনিকে ক'লোঁ। আজিলৈ নমস্কাৰ, ধন্যবাদ।